নমস্কাৰ, মই মকিবুল হাছান আৰু আপোনালোকে চাই আছে ডি টাইম। দৰ্শক, এতিয়া আমি উপস্থিত আছোঁ অনুৰাধা চিনেপলিক্সত আৰু আমি আহিছোঁ প্ৰিমিয়াৰ শ্ব' চাব ৰঘুপতিৰ। দৰ্শক, এতিয়া আমি কথা পাতিব চেষ্টা কৰিম ৰঘুপতিৰ যি কলা কৌশলী আছে সিহঁতৰ বিষয়ে আৰু সিহঁতৰ লগত। এতিয়া আমাৰ লগত আছে, আপোনালোকে হয়তো চিনি পাইছে, য়েছ, বিদুৰবাইখন মানে মেক কৰি আমাৰ হৃদয়খন জিনি থোৱা এজন মানে সঞ্চালক পৰিচালক ক'ব। মুভিখনৰ বিষয়ে দাদাৰ পৰা কিবা জানিব চেষ্টা কৰিম। ফাৰ্ষ্টত আজিতো আপুনি চাইছে মুভিখন, চ' এজ অডিয়েঞ্চ হিচাপে আপোনাৰ পৰা আমি জানিব বিচাৰিম, আপুনি সঞ্চালকটো বাদ দিয়ক, জাষ্ট এটা অডিয়েঞ্চ হিচাপে আপুনি কি ক'ব? অডিয়েঞ্চ হলত বহি এই 450-500 মানুহ একেলগে বহি এখন চিনেমা চোৱাটো ইটছ লাইক এ ভেৰি গ্ৰেট থিং। আৰু ৰঘুপতি মই এনেই চাইছে মইতো 100 বাৰ 200 বাৰৰ ওপৰত চালোঁ, কিন্তু আজি বহুত বেলেগ ফিলিং হ'ল। এই বিৰাট ভাল লাগিলে, আজি নিজেও চিঞৰিলোঁ। গতিকে দিছ ইজ লাইক এ ড্ৰিম কাম ট্ৰু। আপোনালোকৰ এক্সপেক্টেশ্যনটো কেনেকুৱা, তাৰ মানে ৰাইজৰ পৰা কিমান এটা মৰম পাব বুলি আশাবাদী? নাই, ৰাইজৰ পৰা মৰম পাম বুলি মই আশাবাদী দেই, কাৰণ ৰাইজে আজি 4 বছৰ ধৰি শ্ৰী ৰঘুপতি চিনেমাখন আহিব বুলি একদম ৰৈ আছে, সুধিয়ে থাকে কেতিয়া আহিব। গতিকে আজি যিহেতু প্ৰেমিয়াৰ হৈ গ'ল, এই মানুহখিনিৰ মই ৰিয়েকশ্যন দেখি আজি কনফাৰ্ম হ'ব পাৰিছোঁ যে ৰাইজে ভাল পাব। ৰাইজে ইয়াত ভাল নোপোৱাৰ কোনো কথা নাই বুলি এতিয়া মোৰ বিশ্বাস হৈছে ৰাইজৰ কথা দেখি বা তোমালোকৰ ৰিয়েকশ্যন দেখি। বহুত মুভি আমি চাইছোঁ, অসমীয়া বহুত চলচ্চিত্ৰ ইতিমধ্যে ওলাই আহিছে, কিন্তু সেইবোৰৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ৰঘুপতিৰ হয়তো বা ইমান এটা মানে প্ৰমোশ্যন হোৱা নাই। চ' এইটোত লৈ আপুনি কি ক'ব, তাৰমানে কি ভাবে? মই প্ৰডিউচাৰক ক'লোঁ যে দাদা, আমাৰ প্ৰমোশ্যন বেছি হোৱা নাই নি? প্ৰডিউচাৰে ক'লে ভাল বস্তু প্ৰমোশ্যন বেছি নালাগে। এইটো কিন্তু হয়। আৰু লাষ্ট এটা কুৱেশ্যন, মানে আপুনি ভাবে নেকি যে ৰঘুপতি মুভিৰ জৰিয়তে যে অসমৰ চলচ্চিত্ৰ জগতৰ কিবা এটা নতুনত্ব আহিব বুলি? ডেফিনেটলি আহিব। মানে ইয়াত যিখিনি কাৰুকাৰ্য বুলিয়ে কৈছোঁ, যিখিনি ব্যৱহাৰ কৰা হৈছে সেইখিনি আপডেটেড অলপ আগতকৈ। মানে এইটো নহয় যে আগতে কোনোবাই বেয়া কৰিছিলে, আমি তাতকৈ অকণমান আপডেট কৰিছোঁ, আমাতকৈও কোনোবাই এতিয়া আৰু আপডেট কৰিব। সেই তেনেকৈ জাৰ্ণিটো আগবাঢ়ি গৈ থাকিব, ভাল হৈ গৈ থাকিব। লাষ্ট এটা কুৱেশ্যন, এজ এ ডাইৰেক্টৰ হিচাপে আপোনাৰ মুভিখনৰ আটাইতকৈ ভাল লগা ডাইলগ এটা কৈ দিয়ক। সিহঁত যদি ধুমুহা আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰ। চাব চবৰে এইটোৱে ফেমাছ একদম ডাইৰেক্ট। ঠিক আছে, থেংক ইউ জনাইছোঁ আপোনাক। হয়, ইতিমধ্যে আমি আছোঁ অনুৰাধা চিনেপলিক্সত আৰু আহিছোঁ আমি ৰঘুপতিৰ প্ৰিমিয়াৰ শ্ব' চাবৰ। আমাৰ লগত আছে, যেতিয়া মুভিখন চাব তেতিয়া গম পাব। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু কংগ্ৰেচুলেশ্যন জনাইছোঁ। ধন্যবাদ মুভিখনৰ প্ৰতি। আজি আপুনি চালে, সেইটো এক্ট কৰিছে মেইন ৰোলত, সেইটো বেলেগ কথা। 400-500 মানুহৰ লগত একেলগে বহি মুভিখন চাইছে, এজ এ অডিয়েঞ্চ হিচাপে, এজ এ অডিয়েঞ্চ হিচাপে মুভিখন চাই কেনেকুৱা লাগিছে? অডিয়েঞ্চ হিচাপে মই সঁচা কথা ক'বলৈ গ'লে মই নিজে উঠি আহিব পৰা নাছিলোঁ, থিয় হৈ ভৰি বিষাইছে, জুমি চাই আছোঁ। কাৰণ খুব ভাল লগা এটা কথা, কাৰণ অসমীয়া চিনেমাৰ প্ৰিমিয়াৰত এনেকৈ বক্স অফিচ পূৰা ফুল হোৱাটো আৰু এনেকৈ থিয় দিবলৈ জেগা নোহোৱা হোৱাটো, সেইটো কাৰণে একচুৱেলি সঁচাকৈ মোৰ মনটো ভাল লাগিছে। আৰু অকণমান সময়ো মানুহে ইফাল সিফাল নকৰাকৈ পূৰা একদম চিনেমাখন উপভোগ কৰিছে। আৰু মই নিজে চিনেমাখনৰ অংশ হ'লেও মই নিজে উপভোগ কৰি এনেকুৱা লাগিছে, আচ্ছা, ইয়াৰ পিছত এনেকুৱা কি হ'ব, মই নিজেই ইণ্টাৰেষ্ট পাইছোঁ। গতিকে খুব ভাল লগা এটা কথা, আৰু মোৰ জীৱনৰ প্ৰথমখন ডেবিউ চিনেমা হিচাপে এনেকুৱা এটা কাম যদি কৰিবলৈ পাইছোঁ, নিজকে সৌভাগ্যৱান। থেংক ইউ। মানে আৰু এটা কথা আপোনালোক জানিব মানে বিচাৰিম আমি যে আশাবাদী কেনেকুৱা, যে অসমৰ ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ মৰম পাব বুলি আপোনালোক আশাবাদী? বহুত আশাবাদী, কাৰণ ইমানখিনি বাধা বিঘিনিৰ মাজত কৰিছোঁ, তথাপি ৰাইজে আমাক সম্পূৰ্ণ সঁহাৰি দিছে, সম্পূৰ্ণ সহায় কৰিছে, ছাপোৰ্ট কৰি আছে, মৰম সঁচাকৈ দি আছে। আৰু এতিয়ালৈকে কিমান চাগে টিকেট বুকিং কৰি ষ্টৰীত আহি আছে ঠিক নাই। আৰু প্ৰিমিয়াৰ শ্ব'ত যিখিনি নিজে স্বচক্ষে দেখিছোঁ, সঁচাকৈ শলাগিবলগীয়া। আৰু বেছি আশা কৰিছোঁ ৰাইজে যাতে নিজে শুভমুক্তি লাভ কৰাৰ পিছত টিকেট কাটি আহে আৰু আহি পেলাই চিনেমাখন কেনে পায় উপভোগ কৰে। এখন সম্পূৰ্ণ কমাৰ্চিয়েল চিনেমা, ৰাইজ নিৰাশ নহ'ব বুলি আশাবাদী। আৰু গতিকে সকলোৱে আহক, চিনেমাখন উপভোগ কৰক আৰু বেছি মৰম দিয়ক। লাষ্ট এটা কুৱেশ্যন, যে ৰঘুপতি মুভিখনৰ পৰা আপোনাৰ এটা ভাল লগা এখন ডাইলগ অলপ কৈ দিয়ক। ডাইলগ তেনেকৈ ক'ব নোৱাৰিম, কাৰণ খুব নৰ্মেল, এনেকুৱা নাটকীয় ধৰণৰ একো নাই। 4 বছৰ লাগিছে যেতিয়া চিনেমাৰ ডাইলগ চাগে মনত নাথাকিব, ৰাইজে নিজে আহি উপভোগ কৰিব। মই এগৰাকী ৰবিদাৰ ফিয়ান্সি, ৰঘুপতিৰ ফিয়ান্সিৰ মনীষা, ডক্টৰ মনীষা হাজৰিকা, তেখেতৰ ৰোলটো কৰিছোঁ। আৰু খুব এটা নৰ্মেল, আজিকালিৰ প্ৰেক্টিকেল ছোৱালীৰ এটা মানে কেৰেক্টাৰ। আৰু ৰাইজে আহি খুব ভাল পাব। সকলোখিনিয়ে ইমান ভেটেৰান এক্টৰ এক্ট্ৰেছ আছে, সকলোৱে বিৰাট ধুনীয়া কৰিছে। মই নিজে চাই অভিভূত হৈ গৈছোঁ। আৰু
গতিকে সকলোৱে আহি ভাল পাব বুলি আৰু সংলাপ মোৰ মনত নাই দেই। আৰু মানে যদি অসমৰ ৰাইজক কি এটা মেছেজ দিব বিচাৰিব যে মুভিখন আহক চাওক? অসমৰ ৰাইজক এইটোৱে মেছেজ দিব বিচাৰিম যে সম্পূৰ্ণ এখন কমাৰ্চিয়েল চিনেমা। যেতিয়া আমি টিকেট কাটি পইচা খৰচ কৰি পপকৰ্ণ ক'ল্ড ড্ৰিংকছ যিখিনি খাই মেলি আমি এটা বহুমূলীয়া সময় লৈ পেলাই আমি আহোঁ, গতিকে সেইখিনি আপোনালোকে নিৰাশ নহয়, সকলোখিনি সোৱাদেই পাব। পৰিয়ালৰ লগত একেলগে উপভোগ্য এখন চিনেমা য'ত এক ছেকেণ্ডো ব'ৰ নহ'ব বুলি ক'ব পাৰিম। আৰু গতিকে বেলেগ বিভিন্ন ধৰণৰ সোৱাদো পাব। বাহিৰৰ চিনেমা আমি বহুত চাওঁ, কিন্তু ঘৰতে এনেকুৱা এখন চিনেমা বনিছে যেতিয়া সকলো আহক, আহি উপভোগ কৰক। বাৰ লগত একদমেই একমত যে অসমত মানে চিনেমাখন যদি আপোনালোকে চাব আহে দেন আপোনাৰ পইচা, আপোনাৰ পপকৰ্ণ একো মানে আপোনাৰ মানে এনেই বৰবাদ নাযাব। এনেকুৱা ধৰণৰ এখন মুভি আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে।